হাওৰাঘাটৰ বেলগুৰি জয়হৰি ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি। কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ বেলগুৰি জয়হৰি ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক বাৰ্ষিক অধিৱেশনখনি অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা পৰিৱেশ নিকাকৰণ, নাম প্ৰসংগ, মূল তোৰণ উন্মোচন, সম্বৰ্ধনা, প্ৰতিনিধি শিবিৰৰ দ্বাৰ মুকলি আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মতে পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। দিনৰ ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি কুমাৰকান্ত বৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হ'ব। সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, হাওৰাঘাটৰ বিধায়ক দৰসিং ৰংহাং, উপাধ্যক্ষ অজিত কুমাৰ দে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আদি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। শ্ৰদ্ধাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু কাৰ্বি আংলং জিলাৰ আবাল বৃদ্ধ বনিতা, ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰ্বি আংলং জিলা শাখাৰ ৫৮ সংখ্যক অধিৱেশন ভাগি এইবেলি হাওৰাঘাট আঞ্চলিক শাখাৰ অন্তৰ্গত বেলগুৰি প্ৰাথমিক শাখাৰ আমি সদৌতি বা বান্ধৱে আগন্তুক ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী এই দুদিনাখনেই আমি অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। তাৰ কাৰণে আমাৰ বাপ বান্ধৱ আই মাতৃ সমস্তই আৰু বিশেষকৈ সেৱা বাহিনী এই সেৱক সেৱিকাসকলে য'ত পৰুণাস্তি কায় বাক্য মনে বিভিন্ন দিশত ইতিমধ্যে ধন সংগ্ৰহকে ধৰি বিভিন্ন কাম কাজবিলাক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছে। ইতিমধ্যে আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা আমি নিজেই আদৰণি সভাপতি আৰু মোৰ লগত সতীৰ্থ আছে। মোৰ নাম শ্ৰী বীৰেণ বৰা। ইতিমধ্যে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অৰ্থাৎ মূল সংঘৰ সদস্য। গতিকে এই আমাৰ অধিৱেশনলৈ অহা আবাল বৃদ্ধ বনিতা, বাপ বান্ধৱ, আই মাতৃ, যুৱ আৰু জাতি বৰ্ণ নিৰ্বিশেষে আমি অধিৱেশন ভাগ অনুষ্ঠিত কৰিবৰ কাৰণে মানস কৰিছোঁ। আমি ইতিমধ্যে সমস্তকে আমি আহ্বান জনাইছোঁ আৰু নিমন্ত্ৰণ কৰিছোঁ। ইতিমধ্যে আমাৰ এই ৩১ তাৰিখ আৰু ১ ফেব্ৰুৱাৰী দিনাখন কাৰণে প্ৰায় কাম কাজ সমাপ্ত হ'ব ধৰিছে আৰু মুখ্য অতিথি হিচাপে আমাৰ মাননীয় শ্ৰীযুত ডক্টৰ তুলিৰাম ৰংহাং দেৱক আমি নিমন্ত্ৰণ কৰিছোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক মাননীয় শ্ৰীযুত কুশল ঠাকুৰীয়া দেৱকো আমি নিমন্ত্ৰণ কৰিছোঁ। লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সম্পাদক মাননীয় শ্ৰীযুত যোগেশ লৰিং দেৱকো নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ উপৰি স্থানীয় MLA মাননীয় শ্ৰীযুত দৰসিং ৰংহাং দেৱে কায় বাক্য মনে আৰ্থিকভাৱে আৰু এটি বিশেষত্ব আছে, তেখেতে এই স্মৃতি গ্ৰন্থখন তেখেতৰ পিতা মাতাৰ নামত উৎসৰ্গ কৰি প্ৰকাশ কৰাৰ ব্যৱস্থা নিজেই হাতত লৈছে।